নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি ৰাতি 12টা বজাৰ পিছত এই ৰাশিকেইটাৰ বিশেষ ধৰণৰ ভাগ্য সলনি হ'ব। আহক জানি লওঁ সেই ৰাশিকেইটাৰ ভাগ্য কেনেকুৱা হ'ব আৰু সেই ৰাশি কোনকেইটা ৰাশি। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এই ৰাশিকেইটাৰ ভাগ্য আচৰিত ধৰণে সলনি হ'ব। শ্ৰীকৃষ্ণৰ আশীৰ্বাদত তেওঁলোকৰ আমদানি বাঢ়িব। এওঁলোকে আৰ্থিক সকাহ পাব আৰু আৰ্থিক লাভ হ'ব। লগতে এওঁলোকে সমাজৰ প্ৰতিষ্ঠিত লোকৰ দ্বাৰা সহায় সহযোগ পাব, লগতে বিভিন্ন কামত সফলতা লাভ কৰিব। আধৰুৱা কামবোৰ সম্পূৰ্ণ হ'ব, প্ৰেমত শুভ হ'ব, লগতে জীৱনসংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব। বেপাৰ বাণিজ্যত বহুত লাভ হ'ব। পৰিয়াল আৰু বন্ধু বান্ধৱৰ মাজত সুখ সমৃদ্ধি বৃদ্ধি হ'ব। লগতে ঘৰত কিবা মাংগলিক অনুষ্ঠানৰ আয়োজন হ'ব পাৰে। বন্ধু বান্ধৱীসকল, এই ৰাশিকেইটা হৈছে তুলা, কৰ্কট, মিথুন, ধনু, কুম্ভ, বৃষ আৰু সিংহ ৰাশি। বন্ধু বান্ধৱীসকল, আপোনালোকৰ ৰাশিও যদি এই ৰাশিকেইটাৰ মাজত আছে তেনেহ'লে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিল, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগতে সদায় এনে ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।